সো বন্ধুসকল ভিডিওটো স্টার্ট করার আগত তোমালোকক কথা এটা কৈছো যে ভিডিওটো যদি চাই ভাল লাগে তেনেহলে আমাৰ চেনেলটোক লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। তেনেহলে বলক আমি ভিডিওটো স্টার্ট কৰো। লেটস গো। ঠিক আছে, স্টার্ট আছুৱাৰ পাছত তুমি এসএমএস কৰিবা তুমি কিয় তিল পিঠা নিদিলা। মই কম যে খাবলৈ আহিব লাগে কও, মই মাতিব লাগে নেকি? সন্মুখত আহিবা তিল পিঠা খাবা, খাই মেলি তুমি আকৌ গুচি যাবা। সন্মুখত আহিবা তিল পিঠা খাবা, খাই মেলি তুমি আকৌ গুচি যাবা। যাবাগে 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 যাবাগে। আইও কাম নাই কি গান গালি তই এইটো ও স্যার কথাটো মানে বেলেগ না, মানে ধনী মানুহ বিলাকেহে ডিনাৰ কৰে না, আমিতো দুখীয়া মানুহ, আমাৰ নিচিনা দুখীয়া বিলাকে তো ভাত খায় না, সেইকাৰণে এইবিলাক গান গাইছো না। আপুনি আকৌ সেইটোৱে আৰু বেলেগ ভাবিব নালাগে না। কথা শুন চালা বুদ্ধা। এইবিলাকতো স্যাৰ সৰু সৰু কথা না, আকৌ ডাঙৰ কথা আছে, শুনিব নেকি? কি কথা? মানে ছাৰ এটা গভীৰ প্ৰশ্ন আছে তো, মানে সেয়া যে অসমৰ ডেকা ল'ৰাসকলৰ জাতীয় খাদ্য কি আপুনি জানে না নাই ছাৰ? কি কলি? অসমৰ ডেকা ল'ৰাসকলৰ জাতীয় খাদ্য কি? ভাত কও। হে স্যাৰ আগতে আছিলে চাগে ভাত, কিন্তু এতিয়া ভাতটো হ'ব নোৱাৰে না, তাতকৈ বৰ বেলেগ খাটা খাটা বস্তু ওলালে না, যিটো জাতীয় খাদ্য হিচাপে চবে পূজা কৰে না মাক চকলাই। আইও পিতাই মানে কথা বেলেগ। কি খাদ্য কচোন ক, শুনো শুনো লাগিয়া গৈছে আৰু। মানে স্যাৰ সেইবিলাক খাদ্য বা সেইবিলাক খোৱা বস্তু কেপি শিখৰ এটা সেইবোৰ বস্তু য'ত বৰ্তমান সময়ত আমাৰ নিচিনা ডেকা ল'ৰাবিলাকে লাগিলে ভাতে নাখাওক, তথাপি দিনটোত 2-3 পেকেট কেপি খাবই লাগে না, চবে খায় না। গতিকে সেইবাবে আমি কৈছো যে ভাত নাখালেও চলিব, কিন্তু কেপি খাব লাগে। তো সেইবাবে মাক চকলাই এয়া হৈছে অসমৰ জাতীয় খাদ্য। কথা লাইনত আহিছে 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 য়েছ, তই ঠিক কলি। গাঁৱে ভূঞে চহৰে নগৰে চবতে সৰু ডাঙৰ কেপি চলে। কেপি ইমানে খাটা প্ৰচলিত, ইমানে খাটা জনপ্ৰিয় যে এতিয়া আমি জাতীয় খাদ্য বুলি ক'লেও বেয়া হয়তো নহ'ব, হয় নাই গাইছ? ও গাইস, আপোনালোকে তো মন কৰিব লাগে না, চবে তো খাই দিয়ে, কিমান বিক্ৰী হয় কেপিটো। কেৱল ল'ৰাবিলাকে নহয়, ছোৱালীবিলাকো খায় না। গতিকে এইটো আমাৰ হেলথত বহুত, আমাৰ বডিত বিৰূপ প্ৰভাৱ পেলায় না কেপিটোৱে। গতিকে কেপি চেপি খাব নালাগে না, আমি তো নাখাওঁ, সেইটো আৰু গাইস। তই ঠিক কথা কলি, ৰাইট কথা কৈছ। গতিকে এইবিলাক খাই যদি কম কৰিব দেই, ভাল নহয় আমাৰ স্বাস্থ্যৰ কাৰণে। বন্ধুসকল ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব, আৰু ভাল লাগিলে যদি লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটো ফলো কৰি থাকিব। জয় আই অসম।